নমস্কাৰ এছএছ ফাৰ্ষ্ট ইয়াৰ এণ্ড গ্ৰেজুৱেশ্যন মানে BA BSc হওক বা BCom হওক BCA হওক BBA হওক গতিকে দুইটা ক্ষেত্ৰতে এডমিশ্যনৰ কাৰণে কি কি ডকুমেণ্টৰ প্ৰয়োজন এই কথাষাৰ মই যোৱা এটা ভিডিঅ'ত কৈছিলোঁ বহুত ষ্টুডেণ্টে সুধিছিল যে কি কি ডকুমেণ্টৰ প্ৰয়োজন হয় সেইটো বিষয়ে অলপমান ক'বলৈ গতিকে যিসকল ষ্টুডেণ্টে অলৰেডি এডমিশ্যনৰ কাৰণে প্ৰিপেয়াৰ হৈছে আৰু হয়তো বহুত ষ্টুডেণ্টে গম পোৱা কি কি ডকুমেণ্ট লাগে তথাপিতো মই কিছুমান কথা তোমালোকক স্পেচিফিক কৰি দিব বিচাৰিছোঁ এইটো অকল তোমাৰ এডমিশ্যনৰ কাৰণেই নহয় ইন ফিউচাৰৰ কিছুমান ক্ষেত্ৰত তোমালোকে এই কথাটো জানিব লাগে যেতিয়া তুমি এটা ফৰ্ম ফিল আপ কৰিবা এক্সাম হওক বা তুমি কিবা এটা জব এপ্লিকেশ্যন দিবা বা বেলেগ হায়াৰ ষ্টাডিজৰ কাৰণে যেতিয়া ফৰ্ম ফিল আপ কৰিবা চ' তেতিয়া প্ৰতিটো মুহূৰ্ততে তোমালোকক এক্সট্ৰা কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব গতিকে সেই ডকুমেণ্টছৰ বিষয়ে মই অলপমান কৈছোঁ আৰু ইয়াৰ পিছত যদি পাৰ্টিকুলাৰ কোনোবা এটা ডকুমেণ্ট তোমালোকে ওলাব পৰা নাই বা সেই ডকুমেণ্টটো কি ধৰণে ওলাব লাগে সেইটো বিষয়ে জানিব বিচাৰা তেতিয়াহ'লে মই যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰিম প্ৰথম কথা হৈছে বৰ্তমান হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন আৰু গ্ৰেজুৱেশ্যনৰ এডমিশ্যন অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখিনি প্ৰয়োজন হয় সেইখিনি হ'ল প্ৰথমতে এটা পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সেইটো সকলোৱে জানা সেইটো কম্পালসৰি হয় তোমাৰ নিজৰ ফটো দিব লাগিব যেহেতু এতিয়া অনলাইন মাধ্যমত হ'ব গোটেই সম্পূৰ্ণ এডমিশ্যন প্ৰসেছটো গতিকে তোমালোকৰ যেটো ফটো হয় সেইটো সফট কপি লাগিব সফট কপি মানে কি হৈ গ'ল যেটো তোমাৰ কম্পিউটাৰত হওক মোবাইলত হওক থাকিলে ডিজিটালাইজ ফৰ্ম আৰু হাৰ্ড কপি হৈছে তাৰ প্ৰিন্ট আউট ফৰ্মটো গতিকে তোমালোকক মেইনলি সফট কপিটো লাগিব যদি তোমালোকে নিজৰ মোবাইলৰ পৰা আজিকালি নিজৰ পাছপৰ্ট সাইজ ফটো বনাব পাৰা বা কোনোবাই যদি ষ্টুডিঅ'ত গৈ ফটোখন মাৰা সেই ফটোখন তুমি নিজৰ ল্যাপটপ হওক মোবাইল বা কম্পিউটাৰ যতে নাৰাখা লাগে তোমালোকৰ ওচৰত ৰাখিবা আৰু জেনেৰেলি কি হয় তোমাৰ নেক্সট তুমি যেতিয়া এক্সামতো যাবা বা ইয়াৰ ওপৰ লেভেলত কিবা এক্সাম দিবা জেনেৰেলি যিখন ফটো মাৰা তোমাৰ পাছপৰ্ট সাইজ ফটোগ্ৰাফ তাৰ বেকগ্ৰাউণ্ডটো জেনেৰেলি হোৱাইট বিচাৰে গতিকে যদি পাৰা তোমালোকে হোৱাইট কালাৰ কৰিবা কিন্তু অসমৰ ক্ষেত্ৰত এতিয়া এডমিশ্যনৰ কাৰণে সেইটো মই কম্পালসৰি নহয় কিন্তু তোমালোকে ওলাব পাৰিলে ভাল দেন নেক্সট বিচাৰিছে ওইকিটা আৰু এটা কথা কৈ লওঁ ইয়াত হয়তো বিচৰা নাই মেট্ৰিক বা হাই সেকেন্ডাৰী ক্ষেত্ৰত কিন্তু তোমালোকৰ যেটো সাইন তোমাৰ যেটো সিগনেচাৰ হয় সেইটো ডিজিটাল ফৰ্মত তোমালোকে ৰাখি থবা এখন বগা কাগজত সহি মাৰি নিজৰ ৰাখি থবা আৰু সহিটো সদায় এটো এনেকুৱা এটা সহি মাৰিবা যেটো যাতে ইন ফিউচাৰ তোমালোকে মানে তোমালোকৰ ইউজ কৰিব পাৰা যাতে হেতুই তুমি কন্টিনিউ কৰা যেটো তোমাৰ শৰ্ট সিগনেচাৰ যদি মাৰা হেতু প্ৰবলেম নাই হেতু ইনিশিয়াল হ'ব পাৰে কিন্তু জেনাৰেলি ফুল নামটো মাৰিলে বহুত ক্ষেত্ৰত এডমিশনে হওক বা এই ক্ষেত্ৰত সুবিধা ঠিক আছে আমি মেইন টপিকলৈ আহো প্ৰথমতে ফটোগ্ৰাফ হল নেক্সট কলেজে মাৰ্কশিট অফ দ্য লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন মানে তুমি যদি হায়াৰ সেকেন্ডাৰী এডমিশন লবা লাষ্ট তুমি কি পাছ কৰিছিলা মেট্ৰিক পাছ কৰিছিলা গতিকে এছএছএলসিৰ মাৰ্কশিটখন লাগিব যদি তুমি ডিগ্ৰীত এডমিশন ললা লাষ্ট কি পাছ কৰিছিলা তুমি হায়াৰ সেকেন্ডাৰী পাছ কৰিছিলা গতিকে হায়াৰ সেকেন্ডাৰী মাৰ্কশিট লাগিব এইখন ডিজিটাল ফৰ্মত যেটো অনলাইনত পাইছা ৰিজাল্টৰ দিনে তোমালোকে মাৰ্কশিট পাইছা গতিকে হেতু কোনো অসুবিধা নাই নেক্সট যেটো পইণ্ট ইয়াত কৈছে হেতু আছে বাৰ্থ সাৰ্টিফিকেট অৰ এছএছএলসি এডমিট কাৰ্ড আসলতে ইয়াত তোমাৰ এডমিট কাৰ্ডটো চাব বিচৰা নাই ইয়াত তোমাৰ ডেট অফ বাৰ্থৰ যেটো প্ৰমাণপত্ৰ তুমি যে জন্ম তোমাৰ যেটো ডেট অফ বাৰ্থ থাকে তাৰ প্ৰমাণপত্ৰ হয় এটো ইয়াত কি কৰিছে তুমি বাৰ্থ সাৰ্টিফিকেটটো ৰাখিব দিব পাৰা নহলে তোমাৰ এছএছএলসি এডমিটত তোমাৰ যেটো ডেট অফ বাৰ্থটো থাকে হেতু দিব পাৰা অতি ইম্পৰ্টেন্ট কথা এটো সময় তোমালোকৰ কাৰণে মই এটা কথা কৈ দিছো তোমালোকৰ মেট্ৰিকৰ যোনখন সাৰ্টিফিকেট থাকিব মেট্ৰিকৰ যোনটো তোমাৰ এডমিট থাকিব বা মেট্ৰিকৰ যোনটো তোমাৰ এডমিটতে তোমালোকৰ ডেট অফ বাৰ্থটো থাকে আৰু মেট্ৰিকৰ সাৰ্টিফিকেটত থাকে সেই ডেট অফ বাৰ্থটো আৰু তোমাৰ যোনখন বাৰ্থ সাৰ্টিফিকেট অলৰেডি তোমাৰ হাতত আছে তোমালোকে সদায় এটো বস্তু চাবা যে দুইখনৰ ডেট অফ বাৰ্থটো একেই হয় ভৱিষ্যতে কিছুমান ক্ষেত্ৰত যদি তোমাৰ দুটা ডেট অফ বাৰ্থ থাকে তোমাৰ কাৰণে যথেষ্ট অসুবিধা হ'ব আৰু যদি তোমালোকৰ এনেকুৱা হৈ আছে তোমালোকে যেহেতু মেট্ৰিকৰ বা মেট্ৰিকৰ সাৰ্টিফিকেটখনটো তোমালোকে হয়তো খলাব নোৱাৰিবা কিন্তু বাৰ্থ সাৰ্টিফিকেটখনত তোমালোকে সেই ডেট অফ বাৰ্থটো হেতু আনিবা গতিকে হেতু দুটা একেই ৰাখিবা কেতিয়া দুটা বেলেগ নকৰিবা বহুত অসুবিধা পৰিব পিছত গতিকে হেতু ইম্পৰ্টেন্ট আৰু নেক্সট আৰু এটা কথা বাৰ্থ সাৰ্টিফিকেট যোনখন তোমাৰ যেহেতু মেট্ৰিকতো তোমাৰ নামটো শুদ্ধই থাকে কিন্তু যিখন বাৰ্থ সাৰ্টিফিকেট আমি চৰকাৰৰ ফালৰ পৰা বনোৱা যায় মানে পঞ্চায়তৰ হওক বা তোমাৰ বেলেগ জেগাত ৰুৰেল এৰিয়া হওক বা আৰবান এৰিয়াত বেলেগ ৱেট বনোৱা হয় বাৰ্থ সাৰ্টিফিকেটখিনি সো তাত তোমালোকে যেটো নাম থাকিব নামটো সদায় শুদ্ধকৈ লিখিবা আৰু পৰাপক্ষত তোমালোকে ইংলিছত নামটো লিখিবলৈ ট্ৰাই কৰিবা তাত তেওঁলোকে যিখন সাৰ্টিফিকেট দিয়ে বহুত ক্ষেত্ৰত অসমীয়াত থাকে কিছুমান ক্ষেত্ৰত নাম চামবোৰ ইংলিছত লিখিব ট্ৰাই কৰিবা যেটো তোমাৰ হাই এডুকেশ্যনৰ ক্ষেত্ৰত সুবিধা হ'ব নহলে তোমাৰ বহুত অসুবিধাত পৰিব লগা হয় বিশেষকৈ বাৰ্থ সাৰ্টিফিকেটখন লৈ গতিকে হেতু ক্লিয়াৰ কৰিবা নেক্সট কাষ্ট সাৰ্টিফিকেট যদি তোমাৰ কাষ্ট আছে পাৰ্টিকুলাৰ সেই কাষ্ট সাৰ্টিফিকেট তোমাক প্ৰয়োজন হ'ব আৰু কাষ্ট সাৰ্টিফিকেটটো ঠিক একে কথাই ডেট অফ বাৰ্থ যদি তাত ডেট অফ বাৰ্থ তাত নাথাকে কিন্তু তোমাৰ যেটো নেম থাকে নাম থাকিব নামটো সদায় শুদ্ধকৈ লিখিবা আৰু কাষ্ট সাৰ্টিফিকেটত নিজৰ মাক দেউতাকৰ নামো থাকে গতিকে সেই মাক দেউতাকৰ নামটো যাতে শুদ্ধ লিখা তোমাৰ মা বা দেউতাৰ নামটো যেটো দিবা হেতু সদায় শুদ্ধ লিখিবা সকলো সাৰ্টিফিকেটতে এটা বস্তু মনত ৰাখিবা যাতে তোমাৰ নাম তোমাৰ মা দেউতাৰ নামটো সদায় শুদ্ধ থাকে
হয়তো কোনোবা তোমাৰ গাঁওখনৰ নাম বা ডিষ্ট্ৰিক্টৰ কিবা এটা শব্দ বা কোনোবা মৌজা বা তাত কিবা এটা খেলিমেলি হ'ব পাৰে, কিন্তু নিজৰ নামত কেতিয়াও ভুল নকৰিবা এইটো ষ্টেজত। যদি কিবা কাৰণত তোমাৰ দুখন চাৰ্টিফিকেটত বেলেগ বেলেগ নাম আহি গ'ল, এটা লেটাৰ যদি চেঞ্জ হৈ গ'ল ন, তোমাৰ ভৱিষ্যতে বহুত প্ৰব্লেম হ'ব। নেক্সট কৈছে পাৰ্চন উইথ ডিজেবিলিটি, PWD। একচুৱেলি এইটো PWD বুলি কোৱা বৰ্তমান নাযায়, এইটো একচুৱেলি ক'ব নালাগে। বৰ্তমান আমি সদায় ক'ব লাগে যে যিখিনি তেওঁলোকে মানে বিশেষভাৱে সক্ষম লোক, গতিকে সেই বিশেষভাৱে সক্ষমৰ যদি পাৰ্চন উইথ ডিফাৰেণ্ট এবিলিটি বুলি কয়, চ' সেইখিনি যদি কোনোবাই বিশেষভাৱে সক্ষম ব্যক্তি আছে, কোনোবা ষ্টুডেণ্ট আছে, তেওঁলোকৰ সেইখন চাৰ্টিফিকেট প্ৰয়োজন হ'ব। নেক্সট গেপ চাৰ্টিফিকেট ইফ এনি ইছ্যুড বাই দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন লাষ্ট এটেণ্ডেড। গতিকে যদি তুমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা 1 বছৰ বা 2 বছৰ হৈ গ'ল, এতিয়া ডিগ্ৰীত এডমিশ্যন ল'বা, তুমি 2 বছৰ বা 1 বছৰৰ মাজত গেপ হ'ল, অতি ইম্পৰ্টেণ্ট গেপ চাৰ্টিফিকেটখন লাগে, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। মেট্ৰিকৰ পিছত মেট্ৰিক যদি তুমি লাষ্ট ইয়েৰ পাছ কৰিছিলা, এবছৰ এডমিশ্যন নল'লা, নেক্সট লৈছা, তথাপিতো তেতিয়াও বিচাৰে, কিন্তু ডিগ্ৰী এডমিশ্যনৰ কাৰণে গেপ চাৰ্টিফিকেটখন বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে গেপ চাৰ্টিফিকেটখন যদি তোমালোকৰ গেপ আছে ওলাবা। আৰু সদায় মনত ৰাখিবা, পৰাপক্ষত যিমানেই নহওক লাগে চেষ্টা কৰিবা যাতে তোমালোকৰ এডুকেশ্যনটো সদায় কণ্টিনিউ হয়, যাতে মাজত গেপ নাহে, সেইটো সদায় মন কৰিবা। নেক্সট কথা, ফ্ৰণ্ট পেজ অফ দ্য বেংক একাউণ্ট, পাছবুকৰ এপ্লিকেণ্ট এণ্ড পেৰেণ্ট। তোমাৰ একচুৱেলি এইটো গভৰ্ণমেণ্ট কলেজৰ ক্ষেত্ৰত বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত বেছিকৈ বিচাৰে বেংক পাছবুকটো, কিয়নো কিছুমান স্কলাৰশ্বিপ থাকে বা পাৰ্টিকুলাৰ কিছুমান ক্ষেত্ৰত, গতিকে পাছবুকটো লাগে। তোমাৰ নিজৰ যদি পাছবুক নাই, তোমাৰ পেৰেণ্টছৰ দিলেও হ'ব। আৰু যদি তুমি এতিয়াতো যিহেতু হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'বা, তোমালোকে যিমান পাৰা সোনকালে এটা বেংক একাউণ্ট খুলিবা, আৰু বেংক একাউণ্ট খুলি নিজৰ পাছবুকখন ৰেডি ৰাখিবা, সেইখন অতি প্ৰয়োজন হয় বহুত ক্ষেত্ৰত। আৰু পাছবুকতো ঠিক সেইটোৱে কথা, নাম আৰু নামটো যাতে শুদ্ধ থাকে সেইটো সদায় চাবা। নেক্সট কি ক'লে, এনি ওৱান অফ দ্য ফলোয়িং ডকুমেণ্ট এজ এ ID প্ৰুফ। ID প্ৰুফ মানে হৈছে আইডেণ্টিফিকেশ্যন প্ৰুফ। ইয়াত আইডেণ্টিফিকেশ্যন প্ৰুফত কি দিছে, PRC, ভোটাৰ ID, আধাৰ কাৰ্ড, BPL কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট আৰু পাছপৰ্ট অফ দ্য এপ্লিকেণ্টছৰ পেৰেণ্ট। এতিয়া কথাটো হৈছে PRCটো অতি ইম্পৰ্টেণ্ট হয়, সেইটো বিষয়ে মই আগতো কৈছোঁ। যদি PRC কেনেকৈ ওলাব লাগে সেইটো বিষয়ে যে কোনোবাই ষ্টুডেণ্টে জানিব বিচাৰিছা, ক'বা, মই এটা তোমাক এক্সট্ৰাকৈ তোমালোকক বুজাই দিম। PRC এইটো কাৰণে ইম্পৰ্টেণ্ট হয়, বহুত ক্ষেত্ৰত তোমাৰ PRCৰ প্ৰয়োজন হ'ব। গভৰ্ণমেণ্ট ক্ষেত্ৰত তুমি যিকোনো জেগাত এপ্লাই কৰিলে পাৰ্মানেণ্ট ৰেচিডেঞ্চৰ তুমি চাৰ্টিফিকেট দিবই লাগিব। আৰু যিখিনি তোমাৰ ভৱিষ্যতে তোমালোকে গম পাবা, গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰিবলৈ যিখন ফৰ্ম 12 বুলি এখন ফৰ্ম আছে অসম চৰকাৰৰ ক্ষেত্ৰত, তাত তোমাৰ PRC তোমাৰ মেণ্ডেটৰী হয়, তুমি PRCখন তাত দিব লাগিব। গতিকে PRCখন যিমান পাৰা সোনকালে সকলো ষ্টুডেণ্টে ওলাই ল'বা। নেক্সট ভোটাৰ আইডেণ্টিটি কাৰ্ড। ভোটাৰ আইডেণ্টিটি কাৰ্ড যদি 18+ হৈছে, তোমালোকেতো ভোটাৰ আইডেণ্টিটি কাৰ্ডটো পাবা। আৰু ভোটাৰ আইডেণ্টিটি কাৰ্ডৰ ক্ষেত্ৰত কি হয়, জেনেৰেলি এইটো তুমি এপ্লাই কৰিব পাৰা এইটো সময়ত, যদি ছাপ'জ, কিন্তু কি হয়, যিহেতু অসমত ভোট যেতিয়া আমাৰ দিব লগা হয়, সেনেকুৱা পৰিস্থিতিত সকলোৱে ঘৰে ঘৰে ভোটাৰ কাৰ্ডৰ এপ্লিকেশ্যন কিছুমান আহে। গতিকে সেইটো ক্ষেত্ৰত তোমালোকে ভোটাৰ আইডেণ্টিটি কাৰ্ডটো যদি ওলাব পাৰা ওলাই ল'বা, আৰু নহ'লেও তোমালোকে নিজে মানে চৰকাৰৰ ফালৰ পৰা সেইটো তুমি এসময়ত পাই যাবা। কিন্তু PRCটো ইম্পৰ্টেণ্ট। নেক্সট আধাৰ কাৰ্ড এতিয়া মেণ্ডেটৰী টাইপে হৈছে, বহুত ষ্টুডেণ্টে ওলাইছে, আৰু আধাৰ কাৰ্ডটো কম বয়সতো ওলাব পাৰি, গতিকে সেইটো ওলাই ল'বা। BPL কাৰ্ড অফ এপ্লিকেণ্টছ ফেমিলি, যদি তুমি BPL কেটেগৰীত পৰা BPL কাৰ্ডখন ওলাবা। নেক্সট বাৰ্থ চাৰ্টিফিকেট অফ যিটো মই অলৰেডি ক'লোৱেই। দেন পাছপৰ্ট অফ এপ্লিকেণ্ট, যদি তুমি পাছপৰ্ট আছে তোমালোকৰ বা তোমাৰ পেৰেণ্টছৰ পাছপৰ্ট আছে, সেইখন দিলেও হ'ব, বা নহ'লেও ভৱিষ্যতে তোমালোকে পাছপৰ্টখন ওলাই ল'বা। বহুত ক্ষেত্ৰত পাছপৰ্টৰো ইম্পৰ্টেঞ্চ আছে। নেক্সট কি আৰু এটা কথা আছে, আৰু এটা কেটেগৰী আছিলে যিটো ইয়াত মেনশ্যন হোৱা নাই, জেনেৰেলৰ যিটো EWS কেটেগৰী থাকে, ইনকামৰ ওপৰত বেছ কৰা কেটেগৰী, সেই EWS চাৰ্টিফিকেটখন যদি কোনোবা ক্ষেত্ৰত প্ৰযোজ্য হয়, তোমালোকে ওলাব পাৰা। নেক্সট কি কৈছে, এক্সট্ৰা কাৰিকুলাম এক্টিভিটি ECA, সেইখন এটা বস্তু হয় যিটো তোমাৰ যদি তুমি এক্সট্ৰা তোমাৰ কিবা স্পৰ্টছত ইণ্টাৰেষ্ট আছে বা স্পৰ্টছৰ কিবা চাৰ্টিফিকেট আছে, বা তুমি মানে যিকোনো ক্ষেত্ৰতে যিটো এক্সট্ৰা হয়, তাৰ যদি তোমাৰ কিবা চাৰ্টিফাইড কোৰ্চ আছে বা চাৰ্টিফিকেট আছে, সেইটো তোমালোকে কলেজ বা ইনষ্টিটিউশ্যনত দিব পাৰা। কিন্তু এটা বস্তু মনত ৰাখিবা, তুমি যি নকৰা লাগে, স্পৰ্টছে হওক বা তুমি ভাল তোমাৰ এক্টিং কেপাচিটি আছে, তুমি ভাল আৰ্টিষ্ট হয়, সকলো ক্ষেত্ৰতে এটা বস্তু সদায় মনত ৰাখিবা, যি কাম কৰা বস্তুটো চাৰ্টিফাইড ৱেত কৰিবা, তেতিয়া তোমাৰ ভৱিষ্যতে সেইখনে কাম দিব। তুমি নহ'লে কিন্তু বহুত ক্ষেত্ৰত কি হয়, জাষ্ট কাম মানে তোমাৰ মাজতে থাকিব, কিন্তু সেই বস্তুটো তোমাৰ এডুকেশ্যন লাইফত হেল্প নকৰে। এইকেইটা আৰু এটা কথা কৈ দিওঁ, আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে তোমাৰ পান কাৰ্ড। পান কাৰ্ডখন তোমালোকক বহুত মানে এটা এজৰ পিছত পান কাৰ্ডখন লাগে, 18+ হ'লে তোমালোকে পান কাৰ্ড এপ্লাই কৰিব পাৰা। কিন্তু পান কাৰ্ডখনৰ এটা কথা হৈছে, পান কাৰ্ডখন হৈছে তোমাৰ অনলি ফটো আইডেণ্টিটি, মানে সেইখন তোমাৰ এড্ৰেছৰ আইডেণ্টিটি নহয়। গতিকে কোনোবা ষ্টুডেণ্টে যদি পান কাৰ্ড ভৱিষ্যতে উলিওৱাও, তেওঁলোকে সেইখনক এজ এ ফটো আইডেণ্টিটি, মানে তোমাৰ ফটো থাকিলে তোমাৰ তোমাৰ নাম থাকিব, তোমাৰ ডেটৰ নাম থাকিব, আৰু তোমাৰ পান নাম্বাৰটো থাকিব, তাত তোমাৰ কোনো এড্ৰেছ নাথাকে। কিন্তু জেনেৰেলি কি হয়, যোনখন আইডেণ্টিটি কাৰ্ড সেইখনেই হয় যিটো তোমাৰ এড্ৰেছ থাকে।
গতিকে সেইখিনিয়ে কথা চ' যিখিনি পৰা ওলাই লোৱা যদি ইয়াত কাৰোবাৰ কিবা অসুবিধা থাকে মোক জনাবা মই যিমানখিনি পাৰোঁ সহায় কৰিম থেংক ইউ